নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ফালৰ পৰা সকলোলৈকে নমস্কাৰ জনালোঁ। মই আহিছোঁ আজি আপোনালোকৰ মাজলৈ জুবিন দাৰ প্ৰতিমূৰ্তি হিচাপে যোগ্যজ্যোতি কনষ্ট্ৰাকশ্যনে জুবিন দা যিদিনা 19 ছেপ্টেম্বৰ নোহোৱা হৈছিল সেইদিনাখনৰ পৰা তেওঁ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ নিজে প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল আৰু সেই প্ৰতিমূৰ্তিটো সম্পূৰ্ণ এমাহৰ মূৰত যোগ্যজ্যোতি কনষ্ট্ৰাকশ্যনে সম্পূৰ্ণ হৈছিল আৰু যোগ্যজ্যোতি কনষ্ট্ৰাকশ্যনে সেই প্ৰতিমূৰ্তিটো নগাঁৱৰ পৰা তাৰ ঘৰৰ কাকি অভিমুখে লৈ যোৱা পথত চাওকচোন ভিডিঅ'টো। আৰু যাতে অতি সোনকালে জুবিন দা ন্যায় পায় তাকে আমি বিচাৰোঁ, সকলোৱে বিচাৰোঁ জুবিন দা আমাৰ মাজত সদায় অমৰ হৈ থাকক আৰু জুবিন দা সদায় এজনেই আমাৰ বাবে ভগৱান। জুবিন দা নোহোৱা হোৱা আজি সম্পূৰ্ণ এমাহে হ'ল। এই এমাহে জুবিন দাৰ কাৰণে সকলোৱে ন্যায় বিচাৰি হাহাকাৰ কৰি ফুৰিছে। সকলোৱে যাতে এটাই আশা মনত, জুবিন দা অতি সোনকালে ন্যায় পায়। চৰকাৰ প্ৰশাসনে এইটোত অতি গুৰুত্ব দিয়াটো অতি গুৰুত্বপূৰ্ণ বিষয়, যাতে জুবিন দাই অতি সোনকালে ন্যায় পায়। অসমবাসী ৰাইজে প্ৰতিটো কোণতে কন্দুৱাই আছে জুবিন দা সদায় আমাৰ মাজত জিলিকি দিয়ে। আজি এমাহ জুবিন দাৰ প্ৰতিটো স্থানতেই আজি জুবিন দাৰ কাৰণে বন্তি প্ৰজ্বলন কৰিব।